Hello guys, welcome to my YouTube channel Deep Bhai Entertainment. নমস্কাৰ বন্ধুসকল, পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। আৰু আজি আছো মই বৰ্তমান দয়াং নদী পাৰত। এটো পাৰে দেখিছে দয়াং নদী পাৰ আৰু এটা খুব ধুনিয়া হেউজিয়া পৰিবেশত আছো। আৰু আমি আজি এটা কভাৰ ভিডিও বনাম বুলি ভাবিছো আৰু আমাৰ ভন্টি প্ৰজ্ঞা সৈকিয়া কভাৰ ভিডিও এটা বনাব। আৰু মই মাজে সময় ভিডিও আপোনালোকক দিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আমি আহিছো আজি 4টা আৰু মোৰ লগত আহিছে নবনিহা আৰু এফালে আছে উৎপল আৰু এফালে আছে প্ৰজ্ঞা। খুব গৰম পৰিছে আজি আৰু আজি ৰ'দটো বহুত চুকা আৰু লগত আমি পানী লৈ আহিছো, পানী বটল দেখিছে। এফালে আছে 3টা পানী বটল আৰু গৰমৰ কাৰণে যেহেতু গৰম আজি হেতু কাৰণে পানী বটল গিটা অলপ ছাহত ৰাখিছো, বেগ গিটা ছাহত ৰাখিছো। আৰু আমি শুটিং কৰিম হেতু জেগাতে। আৰু এফালে কভাৰৰ কাৰণে থাম্বনেইলৰ কাৰণে ফটো শ্বট হৈ আছে, এফালে দেখিছে আপোনালোকে। আৰু আমি অলপ সময় পাছতে ষ্টাৰ্ট কৰিম শুটিং। বৰ্তমান আমাৰ ভিডিও কাম 50% কাম কমপ্লিট আছে আৰু এতিয়া আমি শট লৈ আছো আৰু ইটো পাৰে এক্সপ্ৰেছন প্ৰেক্টিস কৰি আছে। আৰু এফালে আছে প্ৰজ্ঞা সৈকিয়া, এফালে আছে উৎপল আৰু মোৰ লগত আছে আজি নবনিহা, আমাৰ কোৰিওগ্ৰাফাৰ। এয়া নবনিহা, তোমাৰ আজি ফিলিং বহুত ভাল। সৰি নমস্কাৰ। আজি আমাৰ প্ৰজ্ঞা সৈকিয়া এটা নতুন কভাৰ ভিডিও আমি শ্বুট কৰি আছো আৰু লোকেশনটো খুব বঢ়িয়া। দীপ ভাই আমাৰ বহুত ধুনীয়াকে কেমেৰা কৰিছে আৰু ভিডিওটো সকলোৱে চাব। আমাৰ বিহু আগত খুব সোনকালে ভিডিওটো ৰিলিজ হ'ব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আমাক ভুলবিলাক সদায় আঙুলিয়াই দেখুৱা যাব যাতে আমি ভৱিষ্যতে আমাৰ সৰু সৰু ভুলবোৰ শুধৰাব পাৰো। ধন্যবাদ। আৰু আপোনালোকে এই ভিডিওটো প্ৰজ্ঞা অফিচিয়েল চেনেলটোত পাব আৰু এই ভিডিওটো লিংকটো মই ডেছক্ৰিপশ্যনৰ তলত দি দিম, আপোনালোকে তাতে গৈ চাব পাৰিব। আৰ্টিষ্টৰ ভোক লাগিছে, আৰ্টিষ্টে কিবা এটা খাই পেলাই পানী পিয়া লাগিছে, লৈ আহিছো। আৰু আমাৰ এটা বেটেৰী ডাউন হৈ গ'ল আৰু এটা বেটেৰী লগাব লাগিব এতিয়া। ফিলিংছ কেনেকুৱা তোমাৰ? মজা। আমাৰ শ্বুটিঙৰ মাজতে এটা বেটেৰী ল' হৈ গ'ল। আজি কাৰেণ্টটো বহুত ডিষ্টাৰ্ব দি আছে, এইটো কাৰণে এটা ভালদৰে কেমেৰাটো বেটেৰী চাৰ্জ দিব নোৱাৰিলো। আৰু এটা বেটেৰী ফুল আছে, এইটো বেটেৰী লগাম এতিয়া। বৰ্তমান আমি এতিয়া লোকেশ্যন চেঞ্জ কৰিছো আৰু আগৰ জেগাৰ পৰা আহি বেলেগ এটা জেগা আহিলো আৰু ইয়াত এটা খুব ধুনীয়া লোকেশ্যন পাইছো। আৰু লোকেশ্যনটো হৈছে আপোনাৰ এখন নাও উল্টা কৰি ৰাখি থোৱা আছে, এইটো চাওক এখন কি ধুনীয়াকৈ ৰাখি থোৱা আছে। ইয়াতো এটা আমি শ্বট ল'ম বুলি আহিছো, খুব ভাল হ'ব শ্বটটো, আপোনালোকক দেখুৱাম মই। আমাৰ কেমেৰামেন চেঞ্জ হৈ গৈছে এতিয়া বৰ্তমান আৰু কেমেৰামেন হৈ গ'ল নবনিহা, পাইছানে? গাইছ, আপোনালোকে দেখিছে আমি গোটেইখিনি বহি আছো এটা চাংঘৰত। আৰু এতিয়া পটককে বৰষুণ এজাক আহি গ'ল, বৰষুণৰ কাৰণে এই চাংঘৰটো এতিয়া খুব ধুনীয়া এটা চাংঘৰ পালো ওচৰতে। ইয়াতে আমি গোটেইকেইটা বহি আছো আৰু এইফালে দেখিছে আপোনালোকে বৰষুণ দি আছে, বৰ বেছি ডাঙৰ নহয়। যিটো বৰষুণত যিমান পিছল হৈ গ'ল আপোনালোকে হয়তো দেখি পোৱা নাই আঁতৰৰ পৰা, এয়া দেখিছে পৰি গ'ল। প্ৰজ্ঞা, আজি ভিডিঅ'টো কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। ভাল লাগিছে ন? আৰু নবনিহা আজি সুন্দৰ মানে আমি যিটো লোকেশ্যনত আছো সেই লোকেশ্যনটোৰ ওচৰতে এটা ধুনীয়া সুন্দৰ চাংঘৰ পালো আৰু অলপ বৰষুণ পৰাৰ কাৰণে আমি অলপ বহি লৈছো চবে। ভাল লাগিছে পৰিৱেশটো, একদম মানে ক'বলৈ গ'লে এটা নেচাৰেল বিউটি আছে ইয়াত। আপোনাৰ প্ৰাকৃতিক মনোৰম দৃশ্য বুলি ক'ব লাগিব। ইয়াত আপোনালোকে ধুনীয়াকৈ আহি ইয়াত বহিব পাৰে, এই নদী কিনাৰৰ এটা মনোৰম দৃশ্য উপভোগ কৰিব পাৰে। আৰু বাকীখিনি আমি পিছত আপোনালোকক কৈ আছো।
চাই থাকিব আপোনালোকে ভিডিঅ'টো। আৰু আমি আজি ইয়াত ৰিলো বনাম বুলি ভাবিছোঁ। ভিডিঅ'টো কাম শেষ হ'লে বৰ্তমান ভিডিঅ'টো কাম হৈছে আৰু 1% মান বাকী আছে আৰু দুটা শ্বট ল'বলৈ বাকী আছে। আৰু আমি অলপ পাছত ফটো শ্বট কৰিম আৰু ৰিলো দুটামান বনাম বুলি ভাবিছোঁ। আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টো। গাইজ এইখন দেখিছে ৰামধেনু, ৰামৰ হৰধনু 1 বছৰৰ মূৰত আজি দেখি পালোঁ আকৌ। আপোনালোককো দেখুৱাই দিছোঁ। ভালদৰে স্পষ্ট ধৰিব পৰা নাই, কিন্তু অলপ চলপ ধৰিব পাৰিছোঁ। আপোনালোকে পাৰিছে নাই কমেণ্ট কৰি জনাব। আমি এতিয়া বৰ্তমান শ্বট লৈ আছো চাংঘৰৰ ওপৰৰ পৰা, আৰু এইটো প্ৰায় দেখিছে ফটো শ্বট কৰি পেলাই উৎপলে চুৰিয়া পিন্ধি আছে আৰু ইফালে জাৰ্চি। হেল্ল' গাইজ, এতিয়া বৰ্তমান আমাৰ ভিডিঅ' কাম কমপ্লিট হৈছে আৰু এতিয়া আমি ফটো শ্বট অলপ কৰিম আৰু দুটামান ৰিল বনাম বুলি আহিছোঁ। এইবিলাক ফটো শ্বট হৈ আছে, নৱনিহাই কেমেৰা কৰি আছে। আৰু এতিয়া আমি এনেকৈ কৰি এটা খুব ধুনীয়া পৰিৱেশত বৰষুণ দিলে, বৰষুণ দিয়াৰ পিছত আৰু এটা ধুনীয়া পৰিৱেশ হৈ গ'ল। আগতকৈ বেছি সেউজীয়া পৰিৱেশ হৈ গৈছে। চাওক আপোনালোকে 4 ৰাউণ্ড দেখুৱাই দিছোঁ। আৰু আজি আমি চবেই মিলি ৰিল বনাম বুলি ভাবিছোঁ। আৰু মোৰ ইনষ্টাৰ লিংকটো মই ডেছক্ৰিপশ্যনৰ তলত দি দিম। আপোনালোকে ইনষ্টাত ফ'ল' কৰি মোৰ ৰিলকেইটা চাব পাৰিব।